খালি আধা ঘণ্টা বৰষুণ দিছে তাৰ পিছতে এনেকুৱা পৰিস্থিতি হৈ গৈছে বাইক চাক পুৰা ডুবি গৈছে বাইকখন চাক আধা ডুবিয়ে গৈছে গাড়ী চাক চাৰি চকাবিলাক চাক আপেল যায় দোকানৰ আপেল চাপেল চব ভাই ভাই গৈ আছে এই আপেল চাকে গাড়ীৰ কাৰণে ইয়াতে আমি ৰখি আছো এতিয়া গাড়ীও আহি পোৱা নাই এইটো হৈছে গুৱাহাটী ব্ৰিজৰ তলত চাক কিমান পানী হৈছে খালি আধা ঘণ্টা বৰষুণ দিছে আৰু পানী চাক এক আঁঠু হৈ গৈছে পানী এয়া বাইকবিলাক চাক আধা আধা ডুবি গৈছে এতিয়া আমি ৰাস্তাৰ ইটো পাৰত যাব লাগে যাব পৰা নাই মানে বহুত পানী হৈ গৈছে মানে ভিজি যাব লাগিব খালি আধা ঘণ্টা বৰষুণতে এইটো পৰিস্থিতি হৈ গৈছে যদি গোটেই দিনটো বৰষুণ দিয়ে তেতিয়াহ'লে কি হ'ব গুৱাহাটীখন পাৰ হ'লে একদম ভিজি যাব পুৰা কাপোৰ ভিজি যাব আমিতো বহুত দূৰত যাব লাগিব না ভিজি ভিজি যাম নেকি এতিয়া কিবা এটা বুদ্ধি কৰিব লাগিব এইটো বাইক ডুবি গৈছে বাইক চাক ডুবি গৈছে ভিৰ চাক বহুত ভিৰ পানী চাইছে নে কিমান কোবা পানী দৌৰটো চাক চাইডে চাইডে যামা পানী লাহে 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 মাইলা পুৰা ভিজি গৈছে এতিয়া লাহে 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 চাইডে 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 ঢোল দিয়া না যদি গোটেই দিনটো বৰষুণ দিয়ে কি হ'ব এই ব্ৰিজৰ তলত মানুহ আৰু যাবই নোৱাৰিব চাৰি চকাখান চাক আধা ডুবি গৈছে এইয়া চাইছেনে চাৰি চকাখান আধা ডুবি গৈছে আৰু অলপ যদি বৰষুণ দিয়ে পিছে হ'লে কি হ'ব এইটো ৰাস্তাৰ অৱস্থাটো এতিয়া আমি বৰষুণত ভিজি ভিজি গৈ আছো এতিয়ালৈকে জালুকবাৰীৰ গাড়ী পোৱাই নাই খোজকাঢ়ি খোজকাঢ়ি গৈ আছো এই ব্ৰিজৰ সিটো মাথাত পাম তেতিয়া উঠিব লাগিব ইয়াৰ মানে অপাৰেশ্যন হৈছিল তাৰ কাৰণে এটা অপাৰেশ্যন কৰাৰ পিছত যে এটা কিবা এটা যে ওলাই সেইটো মানে পৰীক্ষা কৰিবৰ কাৰণে দিছিল দিয়াৰ পিছত আমি ৰিপৰ্টটো ল'ব আহিছিলোঁ আজি আমাৰ মানে ভাগ্যটো বেয়া মানে বৰষুণ দিছে প্লাছ বৰষুণত আমি ভিতৰত বহুত টাইম আছিলোঁ ৰখি আছিলোঁ এতিয়া অলপ অলপ বৰষুণটো কমিছে এতিয়া ইয়াতে ৰখি থাকিব লাগিব ইয়াতে গাড়ীখন পোৱা যাব গাড়ীটো নাই ইয়াতে এতিয়া জালুকবাৰী অঁ বাছ পাইছোঁ বল বাছ পাইছোঁ এতিয়া আমি বাছত উঠিম চলো বহুত ভিৰ কালি জালুকবাৰী গাড়ীত উঠাৰ পিছত তাৰপিছত কি হ'ল মানে কিবাকে মানে জালুকবাৰী আহি পাইছোঁ 1 ঘণ্টা ৰাস্তা মিনিমাম 2-2.5 ঘণ্টা লাগিছে তাৰপিছত যদি মই ভাত খাবলৈ গ'লো হয় তেতিয়াহ'লে মই আৰু মঙলদৈ গাড়ী আৰু পোৱাটো একদম অসম্ভৱ আছিল তাৰপিছত মই ভাবাৰ পিছত মই ভাতটো আৰু নাখালোঁ একেবাৰে মঙলদৈৰ গাড়ীত উঠি কেনে চিধা মঙলদৈ আহি ৰাতি 9টা বজাত আহি পাইছোঁ আমাৰ দেৰি হোৱাৰ কাৰণ এটাই আছিল মানে বৰষুণ দিয়াৰ ফলত মানে কিছুমান ঠাইত মানে গাড়ী একদমেই যাব পৰা নাই মানে বহুত পানী হৈ গৈছে মই য'ত ৰখি আছিলোঁ গুৱাহাটী GMCHৰ ব্ৰিজৰ তলত মানে তাতে মানে এক আঁঠুকে পানী আছিল তাৰ কাৰণে মই আহিব পাৰিছোঁ বেলেগ ঠাইতো এক কঁকালকে পানী আছিল সেইকাৰণে মানে বহুতে জাম হৈছিল কালি গুৱাহাটীখনত যদি দিনটো বৰষুণ দিয়ে কিন্তু গুৱাহাটীখনৰ অৱস্থা কিন্তু বহুতে বেয়া হৈ থাকিব কালি জালুকবাৰীৰ গাড়ীত উঠাৰ পিছত মোবাইলত চাওঁ মানে ভিডিঅ' বনানি পৰা চাৰ্জ নাই একদমেই নাই মানে চাৰ্জ একদমেই শেষ হৈ গৈছে মানে ভিডিঅ' আৰু বনাব নোৱাৰিম তাৰপিছত ভাবিলোঁ মই ঘৰত যাই কেনে কথাখিনি এক্সপ্লেইন কৰিম ভাবিছোঁ ঘৰত যাই ৰাতিপুৱা ভিডিঅ'খিনি বনাম
তাৰপিছত ৰাতিপুৱা একদমেই টাইম মিলা নাই মানে ৰাতিপুৱা শুই উঠাৰ পিছত একদম বজাৰত গৈছোঁ বজাৰৰ পৰা অহাৰ পিছত মানে গাঁও চাও ধুই নমাজ পঢ়িব গৈছোঁ নমাজ পঢ়ি আহি কেনে খোৱা খাই বৈ তাৰপিছত ওলাই আহিছোঁ আহি কেনে ভিডিঅ'টো বনাই আছোঁ বাকী যিয়ে নহওক কালি অলপ বেছিকৈ কষ্ট হৈছিল গুৱাহাটীত কালি মই ফাৰ্ষ্ট টাইম এনেকুৱা কষ্ট পাইছোঁ মানে গাড়ীত বহি থাকোঁতে মানে একদম বৰ হৈ গৈছিল গুৱাহাটী GMCHৰ পৰা জালুকবাৰীলৈকে 2-2.5 ঘণ্টা লাগিছে বাকী যিয়ে নহওক যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব